পোহা বনাবলৈ প্ৰথমতে মই ৰিফাইন তেল দি দিম। আপোনালোকে আন্দাজমতে দিব, মই আন্দাজমতে দি দিছোঁ। তেলটো গৰম হোৱাৰ পিছত মই ইয়াতে বেহাৰ দুটামান দি দিম। বেহাৰ দুটা যেতিয়া ফুটিব তেতিয়া আমি ইয়াতে নৰসিংহ পাত দি দিম। নৰসিংহ পাতখিনি দি দিম। দি আমি এইখিনি এতিয়াও ভালদৰে ভাজিবলৈ দিম। ভাজাৰ পিছত আমি এতিয়া ইয়াতে পিঁয়াজ দি দিম। কেঁচা পিঁয়াজ মই দুটা কাটি দিছিলোঁ, সৰু সৰুকৈ কাটি মই পিঁয়াজখিনি দি দিছোঁ। এতিয়া পিঁয়াজখিনি ভালদৰে ভাজি ল'ম। ৰং চোৱা হোৱালৈ পিঁয়াজটো আমি ভালদৰে ৰঙা কৰি ল'ম। এতিয়া মই ইয়াতে দিম কেঁচা জলকীয়া। মই কাটি থোৱা দুটা জলকীয়া মই সৰু সৰুকৈ কাটি দিছিলোঁ, এতিয়া দি দিছোঁ। এতিয়া মই ভালকৈ এইখিনি ভাজি ল'ম ৰঙা হোৱালৈ। এতিয়া আমি বিলাহী দুটা কাটি থৈছিলোঁ, বিলাহী দুটা দি দিম। এতিয়া আমি ভালদৰে লৰাই ল'ম। এতিয়া আমি ভালদৰে লৰাই অলপ সময় ভাজি ল'ম ধুনীয়াকৈ। এতিয়া মই দিম 1 পেকেট টমেটো চচ। টমেটো চচ দি উঠি আমি এইখিনি ভালদৰে লাৰি ভাজি ল'ম। ইয়াতে মই হালধি ব্যৱহাৰ নকৰোঁ। হালধি ব্যৱহাৰ নকৰাৰ সলনি মই ইয়াতে 2 ফুট কালাৰ দি দিম, 2 টোপা। এতিয়া মই এইখিনি ভালদৰে লাৰি ল'ম। এতিয়া মই ইয়াতে দি দিম বাদাম। এইটো মোৰ ভাজা বাদাম কাৰণে মই ডাইৰেক্ট দি দিছোঁ। যদি ভাজা নহয় অলপ ভাজি ল'ব। এতিয়া মই এইখিনি ধুনীয়াকৈ মিক্স কৰি দিম। বাদামখিনি মই 1 মিনিট দিয়াৰ পিছত 1 মিনিটমান ভাজি ল'লোঁ। এতিয়া মই 2 বাটি চিৰা প্ৰথমতে পানীত অকণমান ধুই লৈছিলোঁ। আপুনি ডাইৰেক্ট ধুইহে ল'ব, ভিজাই থৈ নিদিব। থোৱাৰ পিছত এতিয়া মই চিৰাখিনি ধুনীয়াকৈ পেলাই দি দিম। এতিয়া মই ভালদৰে চিৰাখিনি লাৰি ল'ম। এতিয়া মই চিৰাখিনি 1 মিনিটমান ভাজি ল'লোঁ। তাৰপিছত মই নিমখ আন্দাজমতে দি দিম। এতিয়া মই কম জুইত ভালদৰে লৰাই ৰাখিম আৰু অলপমান সময় 2 মিনিট সময় মই ভাজিম। 2 মিনিট পিছত আমাৰ চিৰাৰ কালাৰটো পোহাৰ কালাৰটো অলপ চেঞ্জ হৈছে। এতিয়া আমাৰ পোহা ৰেডি হৈ গ'ল। আমি ডেকোৰেশ্যনৰ বাবে ডেকোৰেশ্যন কৰিম ব্লক। আমাৰ চিৰা পোহা ৰেডি হৈ গ'ল। ডেকোৰেশ্যনৰ বাবে আমি প্ৰথমতে অলপ ভুজিয়া দি দিম ওপৰত। আৰু এতিয়া আমি টমেটো চচ ওপৰত ঢালি দিম। মোৰ ভিডিঅ'টো যদি ভাল লাগিল, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ এভৰিৱান। আৰু লগ বন্ধুৰ লগত শ্বেয়াৰ কৰিব।